অসমৰ চবতকৈ ওখ দৌল এইটো মানুহে কোৱা মতে কাছৰো আছে যোনে ভাগ্যৱান মানে সিহে দেখি পায় ইয়াত আৰু এইটো প্ৰটেকশ্যনৰ বাবে তো মই বিচাৰি নাপাৰিম দাদাজনক সুধিব লগা হ'ল বহুত ধুনীয়া এটা ভিউ বনাইছে guys, welcome to my channel Bablu's Vlog. তো আজি এনেকৈ মোৰ শিৱসাগৰলৈ যোৱা কথা আছিলে মই য'ত পঢ়োঁ তাৰ কে কলেজত পঢ়োঁ কৃষ্ণকান্ত অধিকাৰ ডিষ্টেঞ্চত তো এতিয়া মই এডমিশ্যনটো লোৱা কেইদিনমান হ'ল আৰু কিতাপখিনি অনাগৈ নাই তাৰপৰা তো আজি কিতাপখিনি আনিব যাম শিৱসাগৰলৈ তাত অলপ আমাৰ শিৱদৌল আৰু বৰপুখুৰীটো শিৱসাগৰ বৰপুখুৰীটো অলপ দেখাবলৈ চেষ্টা কৰিম তো এতিয়া ওলাই আহিলোঁ আজি দেওবাৰ অকণমান দোকানবোৰ বন্ধ আছে শিৱসাগৰ কোনখন যাব এখন পাই গ'লো শিৱসাগৰ দলমুখ চাৰিআলি হ'ব ন দাদা লাচিতলৈ যাব নি যাব পাৰিবা নহয় তাৰমানে গাড়ী নাপাওঁগৈ তাৰমানে এক্সট্ৰাকৈ নাযায়গৈ আকৌ তাত এইখন লাচিত কলেজ পালোহি মই যোনখনত পঢ়োঁ মই থৈছোঁ এইখন ডাঙৰ কথা হ'ল তো সেইখন চাবলৈ নহ'ল যে আজি এখন বন্ধ আছিলে 16 তাৰিখ 8 মাহ 2022 তো এতিয়াৰ পৰা গাড়ী পাওঁ না ঠিকান নাই কাৰণ আহোঁতে যাওঁতে মানে এইটো পূৰা হাই ৰোডৰ নিচিনা ইয়াততো গাড়ী চাড়ী তেনেকৈ বেটেৰী ৰিক্সা যাবলৈ নাপায় আৰু আকৌ খোজকাঢ়িব লাগিব ঠিকান নাই মই বৰপুখুৰী শিৱসাগৰ পুখুৰী যোনটো শিৱদৌলৰ ছাইডত আছে তো এইটো শিৱদৌলটো বনোৱা হৈছিলে আপোনাৰ 1731 চনত আহোম ৰজা শিৱসিংহৰ দিনত বনোৱা হৈছিলে এইটো প্ৰায় এইটো 180 ফুটমান ওখ হ'ব আমাৰ অসমৰ যিমান কীৰ্তিচিহ্ন আছে তাত যিমানখিনি দৌল আছে শিৱদৌল বিষ্ণুদৌল আপোনাৰ জয়দৌল হৈ গ'ল সেই গোটেইখিনিৰ ভিতৰত এই শিৱদৌলটো চবতকৈ ওখ অসমৰ চবতকৈ ওখ দৌল এইটো আছে 1950 চনত যেতিয়া ইয়াত ভূমিকম্প হৈছিলে এটা ডাঙৰ ভূমিকম্প হৈছিলে তেতিয়া সেই ওপৰৰ এইটো কলহটো মোৰ কেমেৰাটো ইমান ঠিক নহয় সেই কলহটো যোনটো আছে ওপৰত সেই তেতিয়া ভাগি পৰি গৈছিলে আৰু আকৌ এতিয়া মেৰামতি কৰা হ'ল সেইটো ওপৰত আকৌ তো এইটো শিৱদৌলৰ ছাইডতে আছে এয়া শিৱসাগৰ পুখুৰী বৰপুখুৰী বুলি কওঁ এই শিৱদৌলৰ লগতে এইটো খন্দা হৈছিলে পুখুৰীটো হ'ব লওঁ ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে মানুহে কোৱা মতে কাছৰো আছে কাছৰ মানে কি যোনে ভাগ্যৱান মানে সিহে দেখি পায় ইয়াত কাছৰটো ইয়াত মোৰো দেখা নাই আজিলৈকে আগতে এইকেইডাল ইয়াত নাছিলে বাঁহকেইডাল আগতে ইয়াত নাই এইখন আছিলে বাৰু এই বাঁহকেইডাল নাই এতিয়াতো ছেপাৰেট কৰি দিয়া হৈছে আৰু এইটো প্ৰটেকশ্যনৰ বাবে ওপৰত আগত হ'লে বাঁহ বান্ধি দিয়া হৈছে যাতে কোনো নপৰে তাত আজি দেওবাৰ মানুহবোৰ তেনেকৈ বেছি নাই হ'লেও ভিডিঅ' বনাবলৈ ভাল হৈছে কাৰণ বেছি মানুহ থাকিলে এইবোৰ অলপ ভিৰ হয় জেগাবোৰ আই লাভ শিৱসাগৰ বুলি এটা আছিলে তো মই বিচাৰি নাপাৰিম দাদাজনক সুধিব লগা হ'ল যে আই লাভ শিৱসাগৰ মানে কোনডোখৰত লিখা আছে বস্তুটো বনোৱা আছে তো ক'লে যে মই যোনটো ছাইডত আছোঁ সেইটো ছাইডে নাই তো একদম সিটো ছাইডে আছে মই আকৌ সেইটো ছাইডে যাব লাগিব দেখাবলৈ আপোনাক এইটো আগত নাছিলে দেখোন এই যদি নতুনকৈ বহোৱা হৈছে আই লাভ শিৱসাগৰ হয় ইয়াৰে মানে মই একদম খাটি ইয়াৰ নহয় আপুনি টেম্পু বেটেৰী ৰিক্সাখন উঠি দিয়ক এতিয়া বিশাল যাওঁ বুলি মই ইয়াত থাকোঁ যদি বিশালখন চিনি নাপাওঁ এড্ৰেছ সুধিছে এতিয়া ইয়াৰ হয় বুলি ক'লোঁ এড্ৰেছটো সুধিছে পৰা নাই এইডোখৰ বৰ ধুনীয়াকৈ সজালে এইডোখৰ আগতে এনেকুৱা নাছিলে বহিবলৈ মানে চকী দি দিলে ফুলদানি হিচাপে বহুত ধুনীয়া এটা ভিউ বনাইছে
আই লাভ শিৱসাগৰ। এতিয়া ৰ'দ দি আছে, যোনে বহিব মজা ওলাই যাব তাত, সেইকাৰণে ইয়াতে অলপ খালী হৈ আছে। পাছবেলা সময়ত অকণমান মানুহ বহে চাগে। এইখনতো এইটো বনোৱাৰ পৰা মই ইয়ালৈ অহা নাই এইবোৰ চাবলৈ। তো এইফালৰ ইপাৰৰ পৰা আপুনি চাওক, সেইটো শিৱদৌল সেই ইটো পাৰে আছে। আকৌ মই এতিয়া আপোনালোকৰ তালৈ যাব লাগিব। ভাল লাগিছে, ফটো এটা মাৰি লওঁ। তেনেকৈ আজি কলেজ আহিতো কামত নাহিলে, হ'লেও দোকানৰ পৰা এদিন ছুটি লৈ পিনি ভিডিঅ' বনাব আজি ভালেই হ'ল, কাৰণ আপোনালোকে এইডোখৰ দেখা পাৰিলোঁ আৰু শিৱদৌলটো অকণমান দেখাম। এইটো আজি কিবা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সভা পাতিছে, আজি মিটিং হ'ব কিবা। ইয়াত মোৰ কাম নাই, তাত নিজৰ ফটোটো মাৰিব নাপালোঁ। হ'লেও ইভাগে ফটো এটা মাৰি ল'ব, আই লাভ শিৱসাগৰ বুলি। তাত তাৰমানে চবেই ৰখি পিনি মানে নিজৰ ফটোখন মাৰি কোনোবা এজন লগত মাৰি দিয়ে। তাত মোৰ এতিয়া ফটো মাৰিবলৈ লগত কোনো নাই আৰু ওচৰে পাজৰে কোনো নাছিলে, সেইকাৰণে নহ'ল আৰু। তো এতিয়া আকৌ ঘূৰি আহি শিৱ মন্দিৰ পাই গ'লোঁ। নহয় জেগা আছে এইডোখৰ। এতিয়া আকৌ ইফালে যাম মই, এইডোখৰ আছে না সেইটো ৰাস্তা, মোৰ কলেজলৈ পোনে পোনে যাবগৈ পাৰি। এইফালে আকৌ ঘূৰিব লাগিব, সেইফালে যোনফালে এণ্ট্ৰি হ'ব নাই গাড়ীছে না, সেই এণ্ট্ৰি ফালে আকৌ যাব লাগিব, কাৰণ এইফালে গোটেই ৰাস্তাবোৰ মাৰি থোৱা। বাকী টেটু নি হা শিৱ মন্দিৰৰ ভিতৰলৈ সোমোৱা নাই, আজি সোমাইছোঁ। ইয়াত শিৱদৌললৈ স্বাগতম। ইয়াত ন'টিছ মৰা আছে, দৌল খোলা সময় পুৱা 6টা বজাৰ পৰা দুপৰীয়া 2টা বজালৈকে, আবেলি 3টা বজাৰ পৰা সন্ধিয়া 8টা বজালৈকে। তো ইয়াৰ গোটেই স্কোৱাৰটো হ'ব 195 ফুটমান হ'ব, গোটেই স্কোৱাৰটো যিমান এইটো আগৰি আছে শিৱদৌললৈ। গৈছিলে আপোনাৰ অসমৰ আটাইতকৈ ওখ দৌলটো হৈছে শিৱদৌল। মই চেণ্ডেল পিন্ধি আহিলোঁ, বেছিভাগে চেণ্ডেল পিন্ধি থকা নাই, হ'লেও যে চাওঁ কি হয়। খুলিব লগা হ'লে খুলিব লাগিব। এইফালে চাকি বন্তি জ্বলোৱা, বন্তি প্ৰজ্বলনৰ স্থান, ইয়াতে ধূপ ধূনা লগায়। ইয়াৰ বহুত ফেক থাকে, কিছুমান নিউজ বহুত ফেক থাকে, কাৰণ মই এতিয়া গুগলত পঢ়িছিলোঁ বেলেগ এটা, আৰু ইয়াত ডাইৰেক্ট একজেক্ট টাইমটো দিয়া নাই, কাৰণ 1731 চনত এইটো বনোৱাকৈ মই পাইছিলোঁ গুগলত। তো ইয়াত দিয়া আছে 1700 হেৰিৰ পৰা মানে 14ৰ পৰা 1740 ভিতৰত, মানে একজেক্ট টাইমটো দেখুওৱা নাই, হ'লেও তাৰমানে সিমানটোৰ মাজতে তাৰমানে হৈছিলে। আৰু যোনগৰাকীয়ে বনাইছিলে এইটো শিৱসিংহৰ দিনতেই বনিছিলে, কিন্তু আদেশটো আছিলে শিৱসিংহৰ পত্নীৰ, মানে দ্বিতীয় পত্নী। তো সেই তেওঁৰ আদেশতে এই শিৱদৌলটো আৰু তাৰ ছাইডত যোনটো আছে বৰপুখুৰী, সেই বৰপুখুৰীটো বনোৱা হৈছিলে, লগত বিষ্ণুদৌল আদিসমূহ বনোৱা হৈছিলে। সেই ইটাবোৰ চাওক, ইটাবোৰ কিমান তাৰ দিনৰে ইটা, কিমান পুৰণা। আজিকালি ইটাবোৰত এইটো মজবুতি নাই, কাৰণ এনেকুৱা মজবুতি হ'বলৈ হ'লেতো কিমান হাজাৰ বছৰ যাবগৈ ঠিকান নাই। আমাৰ ঘৰ বেয়া নহয়, 1000 বছৰ বেছি হ'ল চাগে, হ'লেও সিমান মানে যাবগৈ লাগে, কাৰণ এনেকুৱা ভাল ইটাটো আজিকালিতো পোৱাত নাই। সেই ওপৰৰ যোনটো কলচটো দেখিছে, সেই কলচটো বোলে মই পঢ়া মতে মানে এইটো 1950 চনত যোনটো ভূমিকম্প হৈছিলে, সেই ভূমিকম্পত এইটো খহি পৰিছিলে, আৰু ইয়াৰ ভিতৰত বোলে বহুত সোণ আদি আছে। হ'লেও সেইটো খহি পৰিছিলে যদিও ঠিকান নাই, এতিয়া উলিয়াব পাৰে যে ঠিকান নাই, কাৰণ সেইবোৰতো আমি গম নাপাওঁ। কাৰণ হ'লেও আকৌ মেৰামতি কৰিছে বুলি গম পাওঁ, কাৰণ 1950 চনত যোনটো ভূমিকম্প হৈছিলে, তাৰপিছত ভাগি যোৱাৰ পিছত আকৌ মেৰামতি কৰা বুলি এইটো মই গুগলত পাইছিলোঁ পঢ়িবলৈ। তো ঠিকান নাই, ফেকো হ'ব পাৰে, কি হ'ব পাৰে, তো যিমানটো জানো কৈছোঁ। তো এইফালে ফটো মাত লাগি আছে, ইমান দিনে আছোঁ, কিন্তু আজিলৈকে এনেকৈ সোমাই অহা নাই ভিতৰলৈ। আজি ভিডিঅ' বনাবলৈ ফাৰ্ষ্ট সোমাই অহা নিচিনা হয়।
তো এইবোৰ কাৰণ বাঁহ লগাই থৈছে, কিবা ওপৰত মেৰামতি চলি আছে। ধুনীয়া সজাই থৈছে এইবিলাক গছ গছনি আদি কৰি। সেই ওপৰ কলহটোত যে আছে সোণ আছে বুলি কৈছে, তো সেইখিনি যদি উলিয়াই কিমান হ'ব বাৰু। এতিয়া ঠিকান নাই সেইটোত আছেনে নাই এতিয়াও, হ'লেও কোৱামৰিতো এইটো আছে বুলিয়ে কৈছে যে ওপৰত এতিয়াও সোণখিনি আছে। আৰু সেইটো মানে ব্ৰিটিছনে এইটো খহাই পিনি, যেতিয়া ব্ৰিটিছ আছিলে ইয়াত তেতিয়া সেইটো ওপৰৰ সেইটো খহাই মেলি কিবা সোণ চোনবোৰ উলিওৱাৰ কথাও কৈছিলে। তো আগলৈ এইটো মন্দিৰ আছে, এইটো বিষ্ণুদৌল, শিৱদৌল, এইটো হ'ল বিষ্ণুদৌল ছাইডত। ইফালে আছে এইটো দেৱীদৌল। এই তিনিটা আহোম ৰজা শিৱসিংহৰ দ্বিতীয় পত্নী মানে মদাম্বিকা বুলি কয়, অম্বিকা কুঁৱৰী আছিলে মদাম্বিকা। সেইভাগে মদাম্বিকাই এইটো তেওঁৰ আদেশত বনোৱা হৈছিলে এইটো। আৰু এই ছাইডত আছে এইটো আপোনাৰ শিৱসাগৰ বৰপুখুৰীটো, ৰাস্তাটো সিপাৰে। তো মন্দিৰৰ ভিতৰতে মই সোমাই নাযাওঁ, হ'লেও বাহিৰৰ পৰা অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা হয়, মই চেণ্ডেল পিন্ধি আছোঁ কাৰণে ভিতৰত সোমাই নাযাওঁ। দান পাত্ৰ আছে ভিতৰত, সেইটো খোৱা পানীৰ কাৰণে, খোৱা পানী মুখ ধোৱা হাত চাত ধুবৰ কাৰণে আৰু কিবা কিবি কাৰণে, খাই মেলে নিজৰ কথা। এইবোৰ অকণমান চাফ চিকুণৰ কামত লাগি আছে। বহিব মন আছিলে কিন্তু এখন লেতেৰা হৈ আছে, নবহো নহ'লে মোৰ পিছফালেও লেতেৰা হৈ যাব। সেইটো হাত ধুবৰ কাৰণে মোৰ হাতখন ধুই লওঁ, পাইছে যেতিয়া কেলৈ আকৌ এৰি থৈ যাম আকৌ ন। হাতটো ধুলোঁ হয়, মোহাৰিবলৈ জেগা নাই, পেনতে মোহাৰি দিলোঁ যোৱা। কি হ'ব, একো নাই, নিজৰ পেন শুকাই যাব, যি গৰম পৰিছে। ইয়াৰ পৰা ধুনীয়া হৈছে চাব, এইটো আকাশখনে এটি একদম ধুনীয়া জিলিকি আছে। আজি ভাল দিনত বনাবলৈ দিলে ভিডিঅ', নহ'লে আনকালে এনেকুৱা ভিউ নাপাওঁ। ধুনীয়া হৈছে, যিমান পাৰোঁ দেখাইছোঁ। ইমান দিনে আহি আছোঁ ইয়াত, কিন্তু এদিনো তাৰমানে সোমাবলৈ তেনেকৈ এনেই থুলমূলকৈ সোমোৱা হয় পটককৈ, মানে সোমোৱা মানে ইমান ভালকৈ সোমোৱা নাই, থুলমূলকৈ সোমোৱা ওলাবলৈ হয়েই। তো আজি ভাবিলোঁ অকণমান ভিডিঅ' বনোৱা হ'ব, আপোনালোকক দেখুওৱা হ'ব, তো অকণমান চায়ো যাওঁ নিজেও। এই বহিবলৈ দিছে, হ'লেও হ'ব, ৰ'দত গৰম হৈ আছে। বহিলে এতিয়া পিছফালটো জ্বলিব, সেইকাৰণে এতিয়া নবহাই ভাল আছে। এইটো হৈছে দেৱীদৌল। পূজা কৰিব যিমান পাৰোঁ দেখালোঁ, বাকী আপোনালোকে চাবলৈ আহিলে শিৱসাগৰ শিৱদৌলটো সোমাব। আৰু ছাইডততো আছে দেৱীদৌল, বিষ্ণুদৌল, চাব নাপাহৰিব। ৰজাৰ ঐতিহাসিক এটা কীৰ্তিচিহ্ন, যি অসমৰ গৌৰৱৰ এটা কাৰণ। তো এতিয়া ইয়াৰ পৰা ওলাই পিনি মই আমাৰ মাহী ঘৰ আছে দলমুখ চাৰিআলিৰ পৰা অকণমান সোঁ চাইডে ঘূৰি পালে এইফালে মাহী ঘৰ আছে, তো মাহী ঘৰত সোমাই যাম। তো এতিয়া মাহীহঁতৰ ঘৰত সোমালোহি, আৰু হৈছে মাহী ল'ৰাটো আতিফ। হাই। তো ইয়াৰ লগতে থাকিম আৰু ৰ'দে থাকি অকণমান ঠাণ্ডা পৰক, তাৰপিছত যাম, কাৰণ দোকানৰ কাম আছে আকৌ, গোটেই দিনটো ছুটি লোৱা নাই তেনেকৈ। তো ইয়াত যিমানকণ দেখা পাইছোঁ দেখালোঁ, শিৱদৌলটো অকণমান দেখালোঁ। তো এতিয়া মাহীহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ, ঘৰ যাব হ'ল। তো এতিয়া যাওঁ ব্ৰিজ চাৰ্চত, নামটি টেম্পু ষ্টেণ্ড যাম, তাৰপিছত তাৰপৰা টেম্পুত যাম ঘৰলৈ মানে চাৰিআলিলৈ। তো এতিয়া চাৰিআলি পালোহি, আৰু চাৰিআলি পাই এতিয়া দোকানলৈ আহিলোঁ। তো আজি ভিডিঅ'টো ইমানতে সামৰোঁ, এতিয়া অলপ পাছত ঘৰ যাম। আজি ভিডিঅ'টো ইমানতে সামৰোঁ, কাইলৈ আকৌ নতুন এটা ভিডিঅ'ৰ লগত লগ পাম।